নমস্কাৰ গাইজ, সকলোকে মোৰ অন্যতে মিনিব্লগলৈ স্বাগতম জনাল। আৰু আজি বতৰটো ইমান ভাল নহয়, কালি ৰাতি বৰষুণ দিলে, সেইকাৰণে আজি একদম সেমেকি আছে, ৰ'দো নাই, ঠাণ্ডাও বেছি পৰিছে। আৰু ঠাণ্ডা বুলিতো থাকিব নোৱাৰি ন, বিহু বতৰ যিহেতু, সেইকাৰণে মায়ে নাৰিকল ৰুকি আছে লস্কৰা বনাবলৈ। এইফালে মই নাৰিকলৰ পানীখিনি লৈ আহিলোঁ, ইয়াত মই চাউল তিয়ালৈ মুখত লগাম আৰু অলপমান খাবলৈ থৈ দিলোঁ বেছি হোৱাৰ কাৰণে। যিমান ঠাণ্ডা হ'ব লাগিলে মই নাৰিকলৰ পানী খাই বহুত ভাল পাওঁ। আজি এফালে যাবলগীয়াও আছে, মানে আমাৰ খুৰা খুৰী ইয়াত নাথাকে, সেইকাৰণে তেওঁলোকৰ কাৰণে মায়ে পিঠা মিঠৈ লস্কৰা কিবা কিবি অলপ কুৰিয়াৰ কৰি দি পঠিয়াব বোলে। সেইকাৰণে যাব লাগিব DTDC অফিচত। আৰু দিনটো মাৰ পিঠা খুন্দি আজৰি নাই, সেইকাৰণে লস্কৰা বনাওঁতে গধূলি হৈ গ'লগৈ। এতিয়া মই যাবলৈ লৈছোঁ গধূলি 5টা বজাত DTDC অফিচলৈ। 6টালৈকে অফিচ খোলা থাকিব আৰু এইখিনি মায়ে ভালদৰে জোখমাখ কৰি কাৰ্টনত ভৰাই দিছে। তাত আকৌ পেক কৰিবই বাৰু। এতিয়া মই গৈ থাকোঁ। আমি গৈ পাই গ'লোঁ অফিচ, আৰু ইয়াতো দাদাজনে আমাৰ কাৰ্টনটো ভালদৰে পেক কৰি লৈছে। আৰু ভিডিঅ'টো আজিলৈ ইমানে আছিলে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ঘৰলৈ গৈ থাকোঁ, বাই বাই।